অসমীয়া ৰচনা প্ৰিয় গ্ৰন্থ ভূমিকা পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। খাদ্যবস্তু বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱে হ'ল পুথি অধ্যয়ন। কাৰণ পঢ়া লিখা কৰাৰে পৰা মানুহ উন্নতি পথত দিনক আগবাঢ়ি গৈছে। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজু বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছোঁ। মোৰ প্ৰিয় গ্ৰন্থ হ'ল জীৱনৰ বাটত। অসমীয়া সাহিত্যৰ কাণ্ডাৰী পণ্ডিত বৰঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়ালে অনুপম উপন্যাস জীৱনৰ বাটত। সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা নিটোল কাহিনী আছে ইয়াত। গাঁৱৰ এজনী সহজ সৰল ছোৱালী তগৰ এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰংঢালী ৰূপহী কোমলমতীয়া তগৰ ফুলৰ দৰে তগৰ দেখি কমলাকান্ত ভুল গ'ল। বিয়াঘৰৰ উদলি-মুদলিৰ মাজত লাহে লাহে দুয়োৰে প্ৰেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ খেলা কোনে জানে। সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল। খন্তেক সময়ৰ মিলনতে অতি আবেগৰ বশৱৰ্তী হৈ গোপনে আঙুঠি পিন্ধাই থৈ অহা গাঁৱৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ'ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ-গৌৰৱ পত্নীৰ কম-কণিত কেৰাণীৰ ল'ৰা কমলাকান্তই পাহৰি গ'ল তগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে। খন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ। এই ঘটনা পৰাই সলনি হৈ গ'ল সকলো। ঘাত-প্ৰতিঘাত কষ্টেৰে পাৰ হ'ল তগৰৰ সময়। ফুলৰ দৰে কোমল আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল। চঞ্চল মিঠামুখীয়া সহনশীল তগৰক বয়সে টানি দিলে গহীন উৰণি। তগৰ গুচি ধৰণী কলিতাৰ পৰিবাৰ তগৰ কলিতানী হ'ল। কমলনীৰ মাক হ'ল। মূৰ পাতি ল'লে সাংসাৰিক দৈন্য দুখ অভাৱ ৰুগীয়া স্বামীক। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে তগৰে। তথাপি বিচলিত নহয়। নিজৰ কৰ্তব্য সুকমলে কৰি গ'ল। কিন্তু জীৱন আৰু বিধিৰ বিধান কোনে জানে। প্ৰথমবাৰৰ লগ হওঁতে যেনেকৈ এদিন কমলাকান্তৰ হাতত তামোল পাণৰ খুন্দাত তেজ উলিয়াইছিল জীৱনৰ পৰতো সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল। বৰ্তমানৰ ৰায়বাহাদুৰৰ জোঁৱায়েক ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে তগৰক গোপনে পিন্ধোৱা আঙুঠিটো। চমুকৈ এয়াই হ'ল জীৱনৰ বাটত নামৰ অনুপম উপন্যাসৰ কাহিনীভাগ। ভাল লগা কাৰণ অতি সৰল আৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীয়া গাঁৱৰ সমাজখনক ইয়াত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে উপভোগ্য হ'বই। উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে। কাম চৰাইৰ ৰঙা ঠোঁট, তাতে দিলে দীঘল ফুট, পিতা দেও দূৰলৈ নিদিবি মোক, যি গোটেই উপন্যাসখনকে প্ৰতিনিধিত্ব কৰিছে। ডক্টৰ বৰঞ্চি কুমাৰ বৰুৱাই এনেদৰে গোটেই পৰিৱেশ বৰ্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনো এখন গাঁৱৰ পৰিৱেশ। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বৰ্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি জীৱনৰ বাটত। এগৰাকী নাৰীৰ মনৰ গভীৰ বুৰ মাৰিব পৰা অনুভৱ শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ সংলাপ পৰিৱেশ ৰচনা আৰম্ভণি সামৰণি উত্থান পতন সকলো সুনিপুণ ৰূপত প্ৰকাশিত হৈছে। তগৰ মৌজাদাৰনী কৃষ্ণ দত্ত কমলাকান্ত গাঁৱৰ মানুহবোৰৰ তেওঁলোকৰ
চাল চলন সকলোৰে মোৰ মন স্পৰ্শ কৰি যায়। ভালপোৱাই মান অপমান বিচাৰ নকৰে, বিধি অনুষ্ঠানলৈ বাট চাব নোখোজে, এনে সংলাপো চুই যায় মন। বোৱাৰী বানো পানী নানো বুলি কোন দিনা থিয় ধৰিছে। তগৰৰ কষ্ট সহ্য কৰিব নোৱাৰি অনাহতক তগৰক ব্যতিব্যস্ত কৰা মাকক ধৰণীয়ে কোৱা কথাষাৰ তগৰৰ দুৰ্দশাৰ কথাকে সংলাপৰ ৰূপত বৰ্ণনা কৰিছে। গাঁৱত ভাল-বেয়া, সৰল-কুটিল সকলো ধৰণৰ মানুহ থাকে, যাক সুন্দৰ ৰূপত প্ৰকাশ হৈছে। আৰম্ভণিতে কমলাকান্তৰ হাতত বঁটাৰ খুন্দাত কপালৰ তেজ ওলাই যোৱাটোৱে শেষত গৈ কমলাকান্তই তগৰক দিয়া মৰ্মান্তিক আঘাতৰ কথা বুজালে। কাহিনীৰ চৰিত্ৰৰ উত্থান-পতনৰ সাৱলীল বৰ্ণনাই মোক অভিভূত কৰি তোলে। সামৰণি: অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰতো অসীম অৱদান দিয়া বৰুৱাৰ জীৱনৰ বাটত উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰাল আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উত্থাপনাক ইয়াক কালোত্তীৰ্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। সুপাঠ্য উপন্যাসখন এবাৰ পঢ়াৰ পাছত পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পোৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি আকৰ্ষণ কৰি ৰাখিছে। ধন্যবাদ।